95%, 97%, 98%। এজন ছাত্ৰ যিয়ে 95% নম্বৰ পাইছিল, সকলোৱে তাক অভিনন্দন জনাইছিল। কিন্তু সেই ল'ৰাজনে ৰাতি অকলে বহি কান্দিছিল, খুব কান্দিছিল। কাৰণ তেওঁৰ নম্বৰ ভাল আছিল ঠিকেই, কিন্তু তেওঁৰ মনটো ভাঙি গৈছিল। আজিৰ সমাজত আমি সন্তানৰ ৰিপৰ্ট কাৰ্ড চাই আছোঁ, কিন্তু সন্তানটোৰ হৃদয়খন চাবলৈ আমি পাহৰি গৈছোঁ। আজি আমি কথা পাতিম নম্বৰ ভাল পালে কিন্তু সন্তানটো সুখীনে? এই কঠিন কিন্তু অতি প্ৰয়োজনীয় বিষয়টোৰ ওপৰত আমি কথা পাতিম। নমস্কাৰ বন্ধুসকল। এসময়ত শৈশৱ মানে আছিল খেলা ধূলা কৰা, হাঁহি ফূৰ্তি, বন্ধু, সপোন আৰু আনন্দ। কিন্তু আজিৰ বহু শিশুৰ জীৱনত শৈশৱৰ আনন্দতকৈ চাপ বেছি। ৰাতিপুৱা স্কুল, তাৰ পাছত টিউশ্যন, তাৰ পাছত হোমৱৰ্ক, তাৰ পাছত টেষ্ট। এটা সৰু শিশুৰ জীৱনটোৱে যেন এটা মেচিন হৈ গৈছে। বহু সন্তানৰ মুখৰ হাঁহি কমি গৈছে, কিন্তু স্কুল বেগৰ ওজন বাঢ়ি গৈছে। সমাজে আজিৰ শিশুক শিকাইছে তুমি প্ৰথম হ'ব লাগিব, তুমি সৰ্বশ্ৰেষ্ঠ হ'ব লাগিব। কিন্তু খুব কম মানুহে সুধিছে বা সোধে, বোপাই তুমি সুখীনে? আজিৰ সমাজত এজন ছাত্ৰৰ মূল্য বহু সময়ত কেৱল নম্বৰে নিৰ্ধাৰণ কৰে। 90% পালে ব্ৰিলিয়েণ্ট, 60% পালে এভাৰেজ, 50%তকৈ কম পালে অসফল বুলি ধৰা হয়, আৰু ফেইল কৰিলে কিনো কম আৰু। কিন্তু এটা নম্বৰে এজন মানুহৰ সম্পূৰ্ণ মূল্য নিৰ্ধাৰণ কৰিব পাৰেনে? নিশ্চয় নোৱাৰে। কাৰণ সকলো শিশুৰ প্ৰতিভা একে নহয়। কোনোবাই গান গাব পাৰে, কোনোবাই ছবি আঁকিব পাৰে, কোনোবাই খেলত ভাল, কোনোবাই নতুন নতুন চিন্তা কৰিব পাৰে। কিন্তু আমাৰ আজিৰ শিক্ষা ব্যৱস্থাই বহু সময়ত কেৱল কিতাপৰ উত্তৰ মুখস্থ কৰা শিশুকহে ভাল ছাত্ৰ বুলি আমি আজি ক'বলৈ লওঁ। ফলত বহু সন্তানে নিজৰ আচল প্ৰতিভাৰ ওপৰত নিজৰেই বিশ্বাস হেৰুৱাই পেলায়। বহু পিতৃ মাতৃয়ে সন্তানক বহুত ভাল পায়, তেওঁলোকে সন্তানৰ ভাল ভৱিষ্যত বিচাৰে। কিন্তু কেতিয়াবা বাৰু অজানিতে অনুভৱ নকৰাকৈয়ে তেওঁলোকে সন্তানৰ ওপৰত ভয়ংকৰ চাপৰ সৃষ্টি কৰি আছে। পঢ়া শুনা নকৰিলে মানুহ হ'ব নোৱাৰিবি। ওচৰৰ ল'ৰাটোলৈ চাচোন, কিমান নম্বৰ পাইছে তোৰ? 95% কিয় নহ'ল? এই তুলনা, এই চাপ, এই ভয়, এইদৰে লাহে লাহে সন্তানৰ মনটো ভাঙি পেলোৱা হয়। কিছুমান সন্তানে পিতৃ মাতৃক হতাশ কৰিব নোখোজে, তেওঁলোকে পিতৃ মাতৃক সুখী কৰিব বিচাৰে। আৰু সেই ভিতৰত ভাঙি গ'লেও বাহিৰত হাঁহি দেখুৱায়, আনন্দ কৰি দেখুৱায়, কিন্তু তেওঁলোকে ভিতৰি ক্লান্ত অৱশ হৈ পৰে। আজিৰ বহু ছাত্ৰ ছাত্ৰীয়ে এনজাইটি, ডিপ্ৰেশ্যন আদিত ভুগি আছে। কিন্তু আমাৰ সমাজত মানসিক স্বাস্থ্যক কেতিয়াও গুৰুত্ব দিয়া নাযায়। এতিয়াও গুৰুত্ব দিয়া নাযায়। যেতিয়া এজন সন্তানে কয় মোৰ বহুত প্ৰেছাৰ পৰিছে, কষ্ট হৈছে, ভাগৰ লগা হৈছে, ভাগৰ লাগে, বহু সময়ত উত্তৰবোৰ আহে, এই বয়সত কিহৰ প্ৰেছাৰ, কিহৰ কষ্ট, কিহৰ ভাগৰ? কিন্তু সত্যটো হ'ল আজিৰ ছাত্ৰ ছাত্ৰীয়ে ভয়ংকৰ মানসিক যুঁজৰ মাজেৰে পাৰ হৈ গৈ আছে বা যাব লগা হৈছে। ফেইলিয়াৰৰ ভয়, কম নম্বৰ অহাৰ ভয়, পিতৃ মাতৃক হতাশ কৰাৰ ভয়, সমাজৰ ভয়, সমাজে কিছুমান নক'বলগীয়া কথা ক'ব। কিছুমান সন্তান ইমানেই ভাঙি পৰে যে নিজৰ জীৱনৰ ওপৰতে আশা হেৰুৱাই পেলায়। আৰু এইটো আমাৰ সমাজৰ বাবে ভাল কথা নহয়। এইটো আমাৰ সমাজৰ বাবে এক ভয়ংকৰ সতৰ্কবাণী। এটা কথা আমি সদায় মনত ৰাখিব লাগিব, নম্বৰ জীৱনৰ এটা অংশহে, সম্পূৰ্ণ জীৱন কিন্তু নহয়। স্কুলৰ ৰিপৰ্ট কাৰ্ডত কম নম্বৰ পোৱা বহু মানুহে জীৱনত সফল হৈছে,
কাৰণ সফলতাৰ বাবে লাগে আত্মবিশ্বাস, সফলতাৰ বাবে লাগে ধৈৰ্য, সফলতাৰ বাবে লাগে সৃষ্টিশীলতা, মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিব পৰা ক্ষমতা আৰু নিজৰ ওপৰত থাকিব লাগিব অগাধ বিশ্বাস। যদি এজন সন্তানে 98% পাইছে কিন্তু ভিতৰি অসুখী, ভয়ত ভুগি আছে, তেন্তে সেই শিক্ষা কেতিয়াও সম্পূৰ্ণ নহয় বা সম্পূৰ্ণ হ'ব নোৱাৰে। এজন সুখী আৰু মানসিকভাৱে সুস্থ সন্তান এটা ৰিপৰ্ট কাৰ্ডতকৈ বহুত বেছি মূল্যৱান। সন্তানক কেৱল নম্বৰৰ বাবে ভাল নাপাব, তেওঁক অনুভৱ কৰাওক, তুমি নম্বৰ নহয়, তুমি আমাৰ সন্তান। তেওঁৰ কথা শুনক, তেওঁৰ কথা বুজিবলৈ চেষ্টা কৰক, তেওঁক আনৰ সৈতে তুলনা কৰিব নালাগে। কাৰণ তুলনাই বহু সন্তানৰ আত্মবিশ্বাস ভাঙি পেলায়, নোহোৱা কৰি পেলায়। সন্তানক কেৱল ডক্তৰ, ইঞ্জিনিয়াৰ বা টপাৰ বনাবলৈ চেষ্টা কৰিব নালাগে। এজন ভাল মানুহ বনাবলৈ আমি চেষ্টা কৰিব লাগে। কাৰণ শেষত মানুহে আপোনাৰ নম্বৰবোৰ মনত নাৰাখে, মানুহে মনত ৰাখিব আপোনাৰ ব্যৱহাৰ, আপোনাৰ মানৱতাৰ কথা সদায় মনত ৰাখিব। যদি আপোনাৰ সন্তানে আজিও হাঁহি মাৰে, মনৰ কথা আপোনাক কয়, ভয় নোহোৱাকৈ আপোনাৰ ওচৰত বহি কথা পাতে, তেন্তে আপুনি বিশ্বাস কৰক, আপুনি ইতিমধ্যে সফল, বহুত ডাঙৰ সফল পিতৃ বা মাতৃ। কাৰণ সকলোতকৈ ডাঙৰ এচিভমেণ্ট হ'ল এজন সুখী সন্তান। নম্বৰ সময়ৰ লগে লগে নোহোৱা হৈ যাব, মানুহে পাহৰি যাব, কিন্তু শৈশৱত পোৱা চাপ আৰু কষ্ট আৰু ভাগৰ বহু সময়ত গোটেই জীৱন মনত ৰৈ যাব। যদি আপুনি অনুভৱ কৰে আজিৰ সমাজত সন্তানৰ মানসিক স্বাস্থ্যক বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, বা সন্তানৰ বেগৰ ওজন বাঢ়ি গৈছে, তেন্তে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। হয়তো আপোনাৰ এটা শ্বেয়াৰে কোনো এজন সন্তানৰ ওপৰত থকা যিটো অদৃশ্য চাপ, প্ৰেছাৰ, কষ্ট যদি কমাবই পাৰে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ লগত আপোনালোকে এনেকুৱা কথাৰ লগত জড়িত হৈ থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। পুনৰ এনেকুৱা ধৰণৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোক সকলোকে নমস্কাৰ।